নমস্কাৰ এভৰিৱান এটা ইম্পৰ্টেণ্ট আপডেট আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট যোগে জনাইছে আপোনাৰ এই ৰিক্ৰুইটমেণ্ট সম্পৰ্কত আজি এখন বৈঠক অনুষ্ঠিত হৈছিল গ্ৰেড 3 গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ লগত আৰু সেই বৈঠকখনৰ এণ্ডত তেখেতে এটা টুইট কৰিছিল আৰু টুইট কৰি তেখেতে জনাইছে যে 42000 এপইণ্টমেণ্ট এনাউন্স কৰা হ'ব বিভিন্ন বিভাগত আৰু এই এপইণ্টমেণ্টখিনিৰ ভিতৰত মানে এই 42000 এপইণ্টমেণ্টৰ ভিতৰত ADRE এপইণ্টমেণ্টখিনিও থাকিব গতিকে এইটো এটা খুব ভাল খবৰ বহুতে যেহেতু ৰিজাল্টৰ বাবে ৱেইট কৰি আছে ADRE ৰিজাল্টৰ কাৰণে ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে অতি শীঘ্ৰে মেবি আপোনাৰ এপ্ৰিলৰ মাজমানতে আপোনাৰ ৰিজাল্টখিনি পাব্লিছ হৈ যাব লাগে আৰু তাৰ পিছত আপোনালোকে যেহেতু 10 মেৰ আশে-পাশেৰ কথা কৈছিল আমাৰ চিফ মিনিষ্টাৰ ছাৰে তো সেইখিনি সময়সীমাখিনিৰ ভিতৰত হয়তো আপোনালোকৰ এপইণ্টমেণ্টখিনি হৈ যাব আজি যেহেতু এখন মিটিং হৈছিল সেইখিনি আপডেট আপোনালোকক জনাই দিলোঁ আৰু কেৱল ADRE নহয় এই 42000ত আৰু বিভিন্ন বিভাগ থাকিব ইয়াতে যিখিনি অনগোয়িং আপোনাৰ টিচাৰ ৰিক্ৰুইটমেণ্ট চলি আছে সেই টিচাৰ ৰিক্ৰুইটমেণ্টখিনিও থাকিব তাৰ লগতে আৰু বিভিন্ন বিভাগৰ ৰিক্ৰুইটমেণ্টখিনিক লৈ পেলাই 42000 এপইণ্টমেণ্ট অসম চৰকাৰে দিবলৈ গৈ আছে এই সম্পৰ্কত এখন মিটিং অনুষ্ঠিত হৈছিল আজি সেইখিনিয়ে টুইট যোগে তেখেতে জনাইছে এই ভিডিঅ'টোৰ জৰিয়তে এইটো আপোনালোকক জনাই দিলোঁ যিহেতু বহুতে জানিব বিচাৰি আছিলে আৰু বহুতে যিহেতু মেছেজো কৰি আছিলে যে ADRE ৰিজাল্ট কেতিয়া দিব এটা আপোনালোকক মই টেণ্টেটিভ টাইমিং এটা আপোনালোকক কৈ দিলোঁ যাতে আপোনালোকে নিজে প্ৰিপেয়াৰ হ'ব পাৰে গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে কিবা যদি সুধিবলগীয়া আছে কিবা যদি ক'বলগীয়া আছে আপোনালোকৰ তেনেহ'লে কমেণ্ট বক্স আছে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মতামতখিনি দিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব যদি নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে ধন্যবাদ